কমলপুৰত বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ দপদপনি। ইলেকশ্যন আমিও জানো বুজি পাইছে। আপোনাক 25 বছৰৰ আপোনাক কোৱা নাই এজন বেছি গ'ল কি নাম মই আপোনাক কোৱাই নাই কিয় কৈছে আৰক্ষীক গতিয়ে প্ৰৱেশৰ চেষ্টা দিগন্তৰ, কিন্তু কিয়? ক্ষমতা পোৱাৰ পূৰ্বে ক্ষমতাৰ আগিত বলিয়ান কমলপুৰৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা। সাংসদ ভুৱনেশ্বৰ কলিতাক প্ৰৱেশত বাধা দেৰৰক্ষী জোৱানৰ। নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীগৰাকীৰ সৈতে দুগৰাকী ভিতৰত প্ৰৱেশ কৰিব। সেয়েহে আৰক্ষীয়ে অধিক লোকৰ প্ৰৱেশত বাধা প্ৰদান কৰিলে। কিন্তু কোনোপধ্যে আৰক্ষীৰ বাধা কেৰেম নকৰে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ দিগন্ত কলিতাই। আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হ'ল প্ৰাৰ্থীগৰাকী। আৰক্ষীয়েও কোনোপধ্যে মানি নলয়। অৱশেষত বাধা প্ৰদান কৰা আৰক্ষীক গতিয়ে অধিক লোক প্ৰৱেশ কৰাৰ চেষ্টা কৰে। আনকি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ সৈতে দুৰ্ব্যৱহাৰ কৰে প্ৰাৰ্থী দিগন্ত কলিতাই। তাৰ পিছত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰৱেশ কৰে প্ৰাৰ্থীৰ দুগৰাকী লোক। সেই মুহূৰ্ততে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই দিগন্ত কলিতাৰ হৈ মনোনয়ন পত্ৰ গ্ৰহণ কৰা কক্ষত প্ৰৱেশ কৰাৰ চেষ্টা কৰে। কিন্তু নাই, কোনোপধ্যেই মানি নলয় দুৱাৰমুখত মহকুমাধিপতি দেৰৰক্ষী জোৱানে। দুই এজন লোকে সাংসদ ভুৱনেশ্বৰ কলিতাৰ পৰিচয় দিছে, কিন্তু দেৰৰক্ষী জোৱানজনে কোনোপধ্যেই ভিতৰত প্ৰৱেশ কৰিব নিদিলে ৰাজ্যসভাৰ সাংসদগৰাকীক। অৱশেষত দিগন্ত কলিতাৰ সৈতে ভিতৰত প্ৰৱেশ কৰা এগৰাকী মহিলাই ওলাই অহাত প্ৰৱেশ কৰিবলৈ দিয়া হ'ল ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাক। ৰঙিয়াৰ পৰা আসিফুৰ ৰহমান, ডি নিউজ।